আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই সমগ্ৰ অসমৰ কৰ্মী সহায়িকা বান্ধৱীসকলক অৱগত কৰিব বিচাৰিছো। আপোনালোকে সকলোৱে অৱগত যোৱা 17 মাৰ্চত আমি যি আন্দোলন স্থগিত ৰখা হৈছিল লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ বাবে, গতিকে আমি আজিৰ তাৰিখত যি মাননী বৃদ্ধিৰ প্ৰস্তাৱ 2023 চনৰ 19 অক্টোবৰ যি প্ৰস্তাৱ পঠাইছিল সঞ্চালক মহোদয়ে, সেই প্ৰস্তাৱটো গৃহীত কৰাৰ বাবে চৰকাৰীভাৱে ঘোষণা কৰাৰ বাবে আমি 7 মাহ 15 দিন আমি বাট চালো, কিন্তু অধৈৰ্য হৈ এতিয়া আমি পুনৰ 4 তাৰিখে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। এই কাৰ্যসূচীত সমূহ বান্ধৱীসকলে উপস্থিত থাকিবলৈ আমি আহ্বান জনাইছো। সমূহ CI2 কমৰেডসকলকো উপস্থিত থাকিবলৈ আমি আহ্বান জনাইছো। ধন্যবাদ। নমস্কাৰ বান্ধৱীসকল, মই সমগ্ৰ অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাক সংগ্ৰামী অভিনন্দন জনাইছো। আচলতে আমাক সময় নিদিলে সঞ্চালক মহোদয়ে। আমি বহুত আশা কৰি গৈছিলো যেন সঞ্চালক মহোদয়ে চৰকাৰৰ পৰা কিবা এটা উত্তৰ লৈ আহিছে। আমি সেই আশাৰে আজি গলো, কিন্তু আশাত চেঁচা পানী পৰিলে। বৰঞ্চ তেওঁ আমাক আন্দোলনৰ কাৰ্যসূচী মানে কৰিব দিয়া নাই। গতিকে আমি নকৰিলো হয়, তেওঁক আমি বিচাৰিছিলো। তেওঁ এখন চৰকাৰে যে আমাক 2 মাহ পিছত আমি আন্দোলন চখত নকৰো। 1 নম্বৰ কাৰণ আমি যি দাবী দিছো, মানে বৰ্তমান বজাৰত জুই জ্বলিছে, এই জুইৰ চাৰিওফালে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা হাহাকাৰত পৰিণত হৈছে। গতিকে মাননী বৃদ্ধি হ'ব লাগে। যোৱা অক্টোবৰ মাহৰ 19 তাৰিখে যি আমাৰ বিভাস তেতিয়া ডাইৰেক্টৰ বিভাস মোদী ছাৰে প্ৰপ'জেল পঠাইছিল, সেই প্ৰপ'জেল কেতিয়া মানে প্ৰস্তাৱটো কেতিয়া ঘোষণা কৰিব, আমাৰ যিখিনি বৰ্ধিত মাননী কেতিয়া ঘোষণা কৰিব, সেইটো আমাক লাগে। নাপাওঁ। আৰু আমাৰ ছেক্ৰেটাৰীয়ে ক'লে, সচলতা ইত্যাদি ইত্যাদি ক'লে, এতিয়া আমাক মানে প্ৰস্তাৱকৰ প্ৰস্তাৱ মৰ্মে আমাৰ মাননী বৃদ্ধিৰ ঘোষণা লাগে। আৰু যদি ঘোষণা কৰিব নোৱাৰে, এতিয়া আজি আমাক ডাইৰেক্টৰ মাতি নিকিনে আন্দোলন কৰিব নালাগে বুলি ক'লে। আৰু তেখেতে আমাকতো লিখি দিয়া নাই যে তহঁতৰ 2 মাহৰ পিছতে পইচাটো হ'ব। লিখি দিব যিহেতু পাৰা নাই, আমি সমগ্ৰ অসমৰ ছোৱালীৰ কল্যাণৰ কাৰণে আমাৰ 4 নম্বৰৰ আন্দোলনৰ কাৰ্যসূচী চলিব। গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো, পুৱাৰ তাৰণাত সকলো কৰ্মী সহায়িকাই দলে বলে আহক সঞ্চালকৰ কাৰ্যালয়ত। আমাৰ 4 নৱেম্বৰৰ কাৰ্যসূচী হ'ব। আৰু CI2 কমৰেডসকলকো কৈছো, অসমৰ ৰাইজকো কৈছো, অংগনবাড়ী কৰ্মী সহায়িকাসকলক সকলোৱে ভগ্নী মাতৃ হিচাপে চাই যাতে এই আমাৰ আন্দোলনৰ কাৰ্যসূচীটো সফল কৰে। ধন্যবাদ। নমস্কাৰ। কল্পনা দেৱী সমূহ অংগনবাড়ী কৰ্মী সহায়িকালৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলো। আৰু আমি 18 অক্টোবৰত আমি সঞ্চালক মহোদয়ক এখন জাননী দিছিলো যে আমি 4 নৱেম্বৰত এটা কাৰ্যসূচী আমি ল'ম মাননী বৃদ্ধিৰ ক্ষেত্ৰত। কিন্তু তেখেতে ইমান দিনে সময় নাপালে আমাক মাতি দিয়াৰ কাৰণে। কিন্তু কালিলৈ ৰবিবাৰ, পৰহিলৈ আমাৰ কাৰ্যসূচী, আৰু আজি আমাক তেখেতে মাতি দিলে। মাতি নি পেলাই তেখেতে আমাক এটা কথা ক'লে কি,
আমি কাৰ্যসূচী লব নালাগে আমাৰ 3 মাহ পাছত মাননীয় বৃদ্ধিৰ ঘোষণা কৰিব আৰু আমাৰ মোবাইল চেন্ট্ৰেলতে বোলে বন্ধ কৰিছে আমি মোবাইল এতিয়া নাপাও আমি পদোন্নতিৰ ক্ষেত্ৰতো সঠিক সিদ্ধান্ত নাপালো আমাৰ আজি সঞ্চালক মহোদয়ে মাতিনি যি আলোচনাত বহিলে তাৰ কোনো এটা দাবীৰে সঠিক সিদ্ধান্ত নাপালো সেইবাবে আমি সমূহ কৰ্মী সহায়িকা বান্ধৱীলৈ আহ্বান জনালো যাতে আমি 4 তাৰিখৰ কাৰ্যসূচীটো আমি সফল কৰো কাৰণ আমি এই কাৰ্যসূচী যদি সফল নকৰো তেতিয়াহলে আমাৰ পাছলৈও যে 3 মাহ পাছত আমাক মাননী বৃদ্ধি কৰিব সেইটোও সঠিক নহয় তেখেতে আমাক আজি নিশ্চয়তা নিদিলে আমি তাৰ কাৰণে কৈছিলো লিখিত এখন আবেদন দিবলৈ কিন্তু তেখেতে আমাক সেই লিখিত প্ৰতিশ্ৰুতিও নিদিলে সেইবাবে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যাতে অতি সোনকালে আমাৰ মাননী বৃদ্ধিৰ এটা ঘোষণা কৰে আৰু যদি আমাক কালিৰ ভিতৰত মাননী বৃদ্ধিৰ ঘোষণা কৰে তেতিয়াহলে আমি এই কাৰ্যসূচী বাতিল কৰিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ নমস্কাৰ মই কামৰূপ মহানগৰ জিলাৰ সম্পাদিকাই কৈছো আজি আমাৰ সঞ্চালকে মাতি নিকিনে যিখিনি কথা কলে আমি একচুৱেলি সেই কথাখিনি সুখী নহয় তেওঁৰ পৰা এটা ভাল খবৰ পাম বুলি আশা কৰি গৈছিলো গতিকে তেওঁ যদিকে আমাৰ কথাত একো সঠিক উত্তৰ দিব নোৱাৰিলে গতিকে এই আমাৰ কাৰ্যসূচীটো 4 তাৰিখৰ কাৰ্যসূচীটো হোৱাটো আমি বিচাৰো গতিকে সকলো বান্ধৱীয়ে এই কাৰ্যসূচীত যোগদান কৰক